এয়া আমাৰ সপোন চিৰিয়েলৰ শ্বুটিং চলি আছে। শ্বুট চলি আছে। অলপমান ধুনীয়া ঠাই, সুন্দৰ পৰিৱেশ। হেল্ল' গাইজ, মই কৰ্ণাল আপোনালোকৰ মাজলৈ আকৌ এটি নতুন শ্বুটিং ভিডিঅ' লৈ সাজু হৈছোঁ। আমি এতিয়া গৈ আছোঁ ডগাঁৱলৈ। আহকচোন শ্বুটিংটো আৰম্ভ কৰোঁ। আৰু ৰবকচোন, আপুনি সদায় সদায় মোৰ ভাইটিটোক কিয় গালি পাৰি থাকে? মই আপোনাক সিদিনাও কোৱা নাই ভাইটিটোক আমি কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ, আমিহে জানো। মই এতিয়া ঘৰত সোমাব নালাগে হা? তাৰ ভায়েকে যিমান বেয়া কাম নকৰক, ৰজা গোটেই ৰাজকুমাৰক চালি বেটি আজি নাই ইটাৰ নাই সিটাৰ এই সংসাৰে ত্যাগ কৰিম মই হা চালি বেটি। এই অমুকক তই চিনি পোৱা নাই হা? মোৰ লগত তই তৰ্ক কৰা হা? এই ভাইৰেৰ লগতো আৰু এপাতৰ লগতো তই তৰ্ক কৰা চিনি পোৱা নাই তই মোক হা? তই মোক চিনি পোৱা নাই। আজি কিবা এটা হাস্য নষ্ট হ'ব লাগিব বুজিছ নাই? ইপাৰ নাই সিপাৰ হা? তোৰ কথা মই শুনি নাথাকো বুজিছ নাই? তোৰ কথা মই শুনি নাথাকো কিন্তু মাত নাথাকে কল হা? আজি কিবা এটা হ'ব লাগিব বুজিছা? আজি হেঁচু নাচটো কিবা এটা হ'ব লাগিব কিন্তু সেই কথা নহ'ব বুজিছা নাই? ৰেডি কৰ। তুমিৰেতো কি কৰিছি গম পাইছে? তই যেতিয়া ডাঙৰ হবি তইও মোক কেনেকুৱা কৰিবি, যা চলি।